Yo, what is up, guys? My name is Navadit, and you're watching the Gen Rider, and welcome to my new video. আজি হৈছে বিশ্বকৰ্মা পূজা আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে হেপী বিশ্বকৰ্মা পূজা। আৰু এই বিশ্বকৰ্মাক চিন্তে আজি মই মোৰ ৰকিৰ কাৰণে আনিছোঁ ফুলৰ মালা আৰু ৰকিৰ লগতে আমাৰ এইটো ব্লেক পেন্থাৰৰ কাৰণে আনিছোঁ মালা। আৰু এই ব্লেক পেন্থাৰটো মডিফাই কৰা আছিল, আগতে ইয়াৰ কালাৰ ৰঙা আছিলে, এতিয়া ইয়াৰ কালাৰ ক'লা কৰিছোঁ, কিন্তু আৰু ৰংটো এলাক গুচি যাই আছে আৰু ক'লা ৰং কৰিব লাগিব। ইয়াৰ ওপৰত এয়া স্ক্ৰেচ হৈছে বহুত, ৰঙা ৰং দেখা পাই আছে আগৰ পুৰাণ ৰংটো। চ' ৱেইডুত এতিয়া আমি যাব লাগে আৰু গাড়ীটো ধুব লাগে। এতিয়া মই ঘৰত নুধো, মানে মই পুখুৰী পাৰত যাম, পুখুৰী পাৰত যাই পেলাই গাড়ীখন ধুই আনিম, কাৰণ বিশ্বকৰ্মা যিহেতু আজি অলপ বাহিৰত ধুব চেষ্টা কৰিছোঁ সেইকাৰণে। আৰু আমাৰ ককাই বাটত চাইকেল ধুই আছে আৰু মই এতিয়া যাই আছোঁ গাড়ী ধুবলৈ পুখুৰী পাৰত। আৰু মই মোৰ ৰকিক কৈছোঁ কি মোৰ হেণ্ডেল ধৰিব মন নাই, ৰকি অট'মেটিক যাই থাক। আৰু চাওক ৰকি অট'মেটিক যাই আছে, মোৰ ফুল পাৱাৰ ৰকি, ফুল পাৱাৰ। আৰু গাইজ মই পুখুৰী পাৰ আহি পালোঁ। ইয়াতে চাওক বহুত মানুহে গাড়ীত ধুই আছে আমাৰ ইয়াত পুখুৰী পাৰত। আৰু এইটো চাওক চলি এটাই গা ধুই আছে ইয়াতে। আৰু এইটো আমাৰ মধুপুৰ ৰাধাঘাট মন্দিৰ। এই মাথাকে একো নহয়, চেলেঞ্জৰ গাইজ ৰকিক গা ধুৱাই দিলোঁ। এতিয়া ইহঁতে গা ধুই আছে ইয়াতে, ভাবিছোঁ ময়ো গা ধুই লওঁ অলপ ইয়াতে ইহঁতৰ লগতে। ফাইনেলি গাইজ ৰকিক মই গা ধুৱাই দিলোঁ, কিন্তু ইয়াতে চাং যে আমাৰ ই সৰুটো ইয়াতে গাড়ী ধুই আছে আমাৰ ব্লেক পেন্থাৰটোক। এই দে ভালকে ধু। আৰু গাইজ এইটো চোৱা আমাৰ এটা মনসা মন্দিৰ আৰু এটা হৈছে শিৱ মন্দিৰ। আৰু ই আমাৰ গাড়ী ধুই আছে ব্লেক পেন্থাৰটো, আৰু আমাৰ এইটো ৰকি ভাই। আৰু এইফালে গাইজ আমাৰ ককাই ৱালত পানী দি আছিল, এয়া ৱালত পানী দি আছে ইয়াতে। পানী দি থাকোঁতে মগটোৱে হাতৰ পৰা ওলাই গৈছে। আৰু গাইজ এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে মানে আমাৰ এযোৰ চাউণ্ড ছিষ্টেম আছে JBL-ৰ, যদি কাৰোবাক ভাড়া লাগে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব, ঠিক আছে। সেইটো মাত্ৰ 1000-ত দিম, ঠিক আছে। JBL-ৰ চাউণ্ড ছিষ্টেম একদিনৰ কাৰণে ভাড়া 1000 টকা, ঠিক আছে। কাৰোবাক যদি লাগে ক'ব, এইটো মিক্সাৰৰ লগত মাইক্ৰফোন আছে আৰু এইটো এম্প্লিফায়াৰ আছে। কাৰোবাক যদি লাগে মোক কণ্টেক্ট কৰিব, ঠিক আছে। আৰু এয়া চাওক গাইজ ওপৰৰ পৰা গাখীৰ পৰি আছে, পানী পৰি আছে। আৰু আমাৰ ইয়াত তলত ৰকি ভাইক অলপ গা ধুব দিছোঁ, যিহেতু বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা বাবাই ওপৰৰ পৰা গাখীৰ পেলাই আছে, পানী পেলাই আছে। আৰু আমাৰ এইটো ককাই কি কৰিছে, পাম ধুই আছে। আৰু এয়া আমাৰ মায়ে বিশ্বকৰ্মা পূজাৰ ঠগি ৰেডি কৰিছে। এতিয়া অলপমান পূজা চূজা কৰি অলপ আমি ফুৰি আহোঁ বাটৰ পৰা। আৰু আমাৰ ৰকি ভাইক ফটা দি আছে ইয়াতে, আৰু ইয়াতে মোকো দি দিলে ফটা, ময়ো লৈ ল'লোঁ। আৰু আমাৰ সৰুকো দি দিলে ফটা। Discover I am not about any other player. Give me just a 1 minute, girl, to make a difference, and you will see that I am true sayer. আৰু গাইজ ঠগি ভাঙিলে, এতিয়া প্ৰসাদ খাই এতিয়া মই যাব লাগে ৰাইড কৰিব। কিন্তু এটা প্ৰব্লেম হ'ল কি, মোবাইলটো মই নিব নোৱাৰিম, কাৰণটো হ'ল যে মই যোনটো মোবাইলেৰে এতিয়া বৰ্তমান ভিডিঅ' কৰি আছোঁ এইটো মানে মোৰ মোবাইল নহয়, মই আমাৰ সৰুটোৰ মোবাইল হয়। এতিয়া সৰুটো মানে তাৰ লগৰ লগত ঘূৰিব যাব খুজিছে, সেইকাৰণে মানে মোক মোবাইলটো নিদিয়ে মানে এতিয়া ভিডিঅ' কৰিবৰ কাৰণে। সেইকাৰণে নোৱাৰিম দিয়ক আৰু ভিডিঅ' কৰিব এতিয়া বৰ্তমান। আৰু গাইজ যিটো মোবাইল মই বৰ্তমান হাতত লৈ আছে, এইটো কেমেৰা একদমেই মানে বেয়া, একদম ইয়াত মানে একদম গেলা দেখা পায়, একদম কেমেৰাত ব্লাৰ দেখা পায়। সেইকাৰণে এইটো দি আৰু মই ভিডিঅ' নকৰোঁ মানে। তাৰ যোনটো মই মানে কেমেৰা কৰিছোঁ সেইটো কেমেৰাটো মোৰ মোবাইল নহয়, মানে মোৰ ভাইটিটোৰ মোবাইল হয়। এতিয়া সি যিহেতু যাব খুজিছে লগৰ লগত, সেইকাৰণে মোবাইলটো লাগে বোলে তাক, সেইটোৰ কাৰণে আৰু দি দিলোঁ তাক। একদমেই চৰি গাইজ, ভিডিঅ'টো ইয়াতে সামৰিব লাগিব এতিয়া। আৰু কি ক'ম আৰু যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো, প্লিজ ইয়াৰ ছাবস্ক্ৰাইব কৰি দিব। মানে 2K হ'বই আৰু বেছি নাই, এবাৰ 90টামান ছাবস্ক্ৰাইবাৰ লাগে। প্লিজ ছাবস্ক্ৰাইব কৰি দিব যোনে ছাবস্ক্ৰাইব কৰা নাই, ঠিক আছে।